প্ৰথমতে আপোনালোকে গুগল ক্ৰম বা ব্ৰাউজাৰত গৈ পেলাই প্ৰথমতে KVS এডমিশ্যন পৰ্টেল বুলিকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পোৱা যাব। তাৰপিছত আপোনালোকে ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ বুলি তাত চুই দিব। চুই দিয়াৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত বিভিন্ন ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে। আপোনালোকে হয়তো পঢ়ি চাব পাৰে। পঢ়ি চোৱা যদি শেষ হয় তেতিয়াহ'লে আপুনি তললৈ লাহে লাহে স্ক্ৰল ডাউন কৰি গৈ থাকিব। গোটেই ইনষ্ট্ৰাকশ্যনখিনি পঢ়াৰ পিছত আপোনালোকে একদম শেষত এটা এনেকৈ পঢ়ি গৈ থাকিব। একদম শেষত এটা আপোনালোকে চাৰিচকীয়া বক্স পাব, দেখিছেনে? ইয়াত টিক কৰি দিব। টিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেম অফ চাইল্ড, মিডিল নেম অফ চাইল্ড, লাষ্ট নেম অফ চাইল্ড গোটেইখিনি দিয়া আছে। অৰ্থাৎ ল'ৰাটোৰ প্ৰথম নামটো কাৰোবাৰ ধৰি লওক জ্যোতি বা কুমাৰ কিবা থাকে, তেতিয়া তাত মিডিল নামটো ভৰাব লাগিব। আৰু বাকী হ'লে কাৰোবাৰ যদি মিডিল নেম নাথাকে সেইটো ভৰাব নালাগে। তাৰপিছত ইয়াতে আপোনাৰ শিশুজন যদি ফিজিকেলি হেণ্ডিকেপ হয় তেতিয়াহ'লে য়েছ কৰিব, যদি নহয় ন' কৰিব। তাৰপিছত তললৈ আহিব, ডেট অফ বাৰ্থটো বহাব লাগিব। ডেট অফ বাৰ্থটো বহোৱাৰ কাৰণে এটা নিৰ্দিষ্ট ফৰ্মেট আছে। ইয়াতে কেলেণ্ডাৰ দেখা পাব। কেলেণ্ডাৰ মতে আপোনালোকে ডেট, ইয়াৰ গোটেইকেইটা সুন্দৰকৈ বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে লাহে লাহে তললৈ যাব। লাহে লাহে তললৈ গৈ গৈ আপোনালোকে নিজৰ আপোনালোকৰ কেন্দ্ৰীয় বিদ্যালয়ত কোনোবাই কাম কৰে নেকি, যদি কাম কৰে এইটো দিব। যদি কাম নকৰে তেতিয়াহ'লে নট এপ্লিকেবল বুলি দিব। তাৰপিছত ইমেইল ID বহাব নিজৰ এটা। তাৰপিছত ওপৰত দেখা কেপচা কোডটো সুন্দৰকৈ মাৰিব। কেপচা কোডটো কিন্তু একদম শুদ্ধ হ'ব লাগিব। হোৱাৰ পিছত আপোনালোকৰ মোবাইল নম্বৰ যিটো দিছে তাত এটা OTP নম্বৰ আহিব। OTPটো আপোনালোকে ভেৰিফাই কৰি দিব। ভেৰিফাই কৰি দিয়াৰ পিছত আপোনালোকৰ এটা কোড পাব, সেইটো হৈছে ৰেজিষ্ট্ৰেশ্যন কোড। সেই কোডটো ব্যৱহাৰ কৰি আপোনালোকে পিছত আকৌ আপোনালোকে এডমিশ্যনত এপ্লাই কৰিবৰ কাৰণে, যিটো অনলাইন পিছৰ পৰ্যায়ত তাৰমানে অনলাইন ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে আকৌ পিছত এই ৰেজিষ্ট্ৰেশ্যন কোডটো ব্যৱহাৰ কৰি কামখিনি কৰিব পাৰিব।